নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি শিকিম কিছুমান ইংৰাজী আখৰবোৰ অসমীয়াত কি বুজায়। ইংৰাজী এলফাবেটবোৰ আমি এছামিজ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণলৈ ট্ৰেন্সলেট কৰিম। চোৱা, তোমালোকে ইংৰাজী আখৰবোৰ হ'ল ABCD আৰু অসমীয়া ব্যঞ্জনবৰ্ণ আৰু স্বৰবৰ্ণবোৰ হ'ল অ, আ আৰু ক, খ। ইয়াৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। মই ট্ৰেন্সলেশ্যন ভিডিঅ'বোৰ এই চেনেলত দি থাকোঁ। তোমালোকৰ নিজৰ বহীবোৰ ওলাই লোৱা আৰু ইংৰাজী আখৰবোৰ তোমালোকে এছামিছত লিখি লোৱা। চোৱা, এইখিনি লিখি লোৱা।